ৰাজ্যত ঘাতক কৰোনাৰ প্ৰকোপ অব্যাহত দৈনিক বৃদ্ধি মৃত্যু আৰু আক্ৰান্তৰ সংখ্যা আন এক শিহৰণকাৰী ঘটনা পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ वालों के लिए नई आफत। अब मरीज हो रहे ब्लैक फंगस के शिकार। तेजी से क्यों बढ़ रहे हैं मामले? कोविड महामारी की दूसरी लहर के बीच संक्रमित मरीजों को नई मुसीबत का सामना करना पड़ रहा है। दरअसल ऐसे চাৰিওফালে হতাশাৰ বাতৰিয়ে বিয়পিব লৈছে মনবোৰো কিবা ভাল নলগা হৈছে কিবা এটা যেন বেয়া হ'বলৈ লাহে লাহে গৈ আছে ভাল সময়বোৰ বাৰু আকৌ ঘূৰি আহিবনে